বন্ধুসকল কি খবৰ পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লে আৰু আপোনালোকে চাই আছে মিষ্টাৰ প্ৰণৱ দাস ৰোষ্টিং ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টো সম্পূৰ্ণভাৱে এটা এণ্টাৰটেইনমেণ্ট দিবৰ কাৰণে বনাইছো আৰু কাকো অপমান কৰা উদ্দেশ্য নহয় আৰু যাতে কোনেও ভুল ভাবি নাথাকে কেতিয়াবা তোমালোকৰ মনত প্ৰশ্ন আহেনে যে এৰোপ্লেন আৰু হেলিকপ্টাৰ কোনে বনাইছিলে যদি নাজানা চোৱা ভিডিঅ'টো হেলিকপ্টাৰ এৰোপ্লেন কংগ্ৰেছে বনোৱা হেলিকপ্টাৰ এৰোপ্লেন কংগ্ৰেছে বনোৱা music গতিকে গম পালাই এৰোপ্লেন আৰু হেলিকপ্টাৰ কোনে বনাইছিলে কংগ্ৰেছে বনাইছিলে समझ रहे हो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है যিটো বয়সত ককাই নাতিক এনেদৰে জোলনাত উঠি উমলাব লাগিছিলে সেইটো বয়সত ককাই নিজে জোলনাত উঠি সৰু ল'ৰা ছোৱালী হৈ পিনি নিজে উমলি আছে मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो আজিকালি কিছুমান ছোৱালীয়ে এনেকুৱা অসভ্য বেচা নিৰ্লজ্জক হৈ পৰিছে যে গা ধোৱা সময়তো মানে কেমেৰা অন কৰি টিকাকেইটা নচুৱাই আমাৰ সকলোকে দেখুৱাইছে যে কেনেদৰে গা ধুৱে মানে অকণমান যদি এইটো নলেজটো থাকিলেহেঁতেন বহুত মানে অলপ কামত দিলেহেঁতেন অকল ভিডিঅ'টো ইমানে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ বাই পুনৰ লগ পাম আনি দি নতুন ভিডিঅ'লৈ